বিশ্বনাথৰ মাছ বাঘমৰাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ বিশ্বনাথ মাছ বাঘমৰাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আজি স্থানীয় লোক তথা মহিলাই বিশ্বনাথৰ মাছ বাঘমৰাৰ এই বাইপাছ পথৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অতি শীঘ্ৰে পথ নিৰ্মাণ কৰাৰ বাবে স্থানীয় জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰে উল্লেখযোগ্য যে বিশ্বনাথৰ মাছ বাঘমৰা অঞ্চলত থকা বাইপাছৰ সমীপত পথ নিৰ্মাণকাৰী সংস্থাই পথটি নিৰ্মাণ নকৰাৰ বাবে স্থানীয় ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে প্ৰতিদিনে পথ দুৰ্ঘটনাৰ লগতে সমগ্ৰ অঞ্চল ধূলিময় হৈ পৰিছে যাৰ বাবে অঞ্চলবাসী বিভিন্ন বেমাৰ আজাৰত ভুগিবলগীয়া হৈছে আনকি স্থানীয় লোকে ধূলিৰ বাবে নিজৰ ঘৰৰ বাহিৰত কাপোৰ কানি অথবা কোনো সামগ্ৰী বাহিৰত শুকুৱাব নোৱাৰা হৈছে ইতিমধ্যে অঞ্চলবাসী ৰাইজে জিলা প্ৰশাসনক বহুবাৰ স্মাৰক পত্ৰ যোগে উক্ত পথটি নিৰ্মাণ কৰি দিয়াৰ বাবে আহ্বান জনাইছে যদিও আজি পৰ্যন্ত নিৰ্মাণ নকৰিলে নিৰ্মাণকাৰী সংস্থাই যাৰ বাবে আজি উপায়ন্তৰ হৈ স্থানীয় লোকে তথা মহিলাসকল ওলাই আহে ৰাজপথত ওলাই আহি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে স্থানীয় ৰাইজে কিছু সময় 15 নং ৰাষ্ট্ৰীয় ঘাইপথটি অৱৰোধ কৰাৰ পিছতো জিলা দণ্ডাধীশ উক্ত প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে প্ৰতিবাদকাৰীসকলে স্মাৰক পত্ৰ যোগে সকীয়াই দিয়ে যে দুদিনৰ ভিতৰত যদি উক্ত পথ নিৰ্মাণ কৰি এই সমস্যা সমাধান নকৰে তেনেহলে পুনৰ এই স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হ'ব আৰু ইয়াৰ বাবে স্থানীয় ৰাইজ জগৰীয়া নহ'ব যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় ইতিমধ্যে সম্পূৰ্ণ হৈছে কিন্তু বিশ্বনাথ চাৰিআলিৰ পৰা পূবে প্ৰায় 2 কিলোমিটাৰ পূবত থকা এই য'ত বাইপাছ হৈছে মাছ বাঘমৰা গাঁওখনৰ তিনিআলিতে যিটো বাইপাছ হৈছে সেই বাইপাছটো আজি ছমাহ ধৰি তেওঁলোকে নিৰ্মাণ কৰি দিয়া নাই তাৰ ফলত ইয়াত বিভিন্ন ধৰণৰ আহুকালৰ সন্মুখীন হৈছে বিশেষকৈ এই অঞ্চলৰ ৰাইজেই নহয় এই ৰাস্তাৰে অহা যোৱা কৰা পথচাৰীৰো বা গাড়ী মটৰৰো বহুত সমস্যাৰ সৃষ্টি হৈছে গতিকে আমি এই ৰাইজৰ যোগেদি আজি এই প্ৰতিবাদ সাব্যস্ত এইটোৱেই কৰিছোঁ যে অতি সোনকালে যিহেতু কোম্পানীয়ে এই 4 লেনৰ কাম কৰিছে তেওঁলোকে অতি সোনকালে যাতে আমাৰ এই পথছোৱা নিৰ্মাণ কৰি দিয়ে আৰু যদিহে এই কি কোম্পানী সেই কোম্পানীয়ে যদি কৰিবলৈ অসমৰ্থ হয় তেতিয়াহ'লে বেলেগ কোম্পানীক দিয়ে হ'লেও অতি সোনকালে আমাৰ এই পথছোৱা যাতে পুনৰ্নিৰ্মাণ কৰি দিয়ে কাৰণ ৰাইজৰ স্বাৰ্থৰ কাৰণে কাৰণ ইয়াত দুৰ্ঘটনা হোৱাৰ আশংকা বহু পৰিমাণে বৃদ্ধি পাইছে কাৰণ যদি এটা ডাঙৰ দুৰ্ঘটনা হয় তেতিয়াহে চৰকাৰৰ প্ৰশাসনৰ চকু মেল খাব নেকি এই ৰাস্তাইদি বহুতো বিধায়ক মন্ত্ৰী MLA অহা যোৱা কৰি আছে কিন্তু কাৰো চকু আজিলৈকে পৰা দেখিবলৈ পোৱা নাই আজি এই অঞ্চলৰ এই গাঁৱৰ মহিলাসকলে একগোট হৈ ৰাইজৰ সহযোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমি আশা কৰিছোঁ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি যাতে তেওঁ আমাৰ DC মহোদয়ৰ দৃষ্টিগোচৰ মানুহ মৰিব লাগিব নেকি আমাৰ কথা হ'ল সেইটো ইয়াত এক্সিডেণ্ট হৈ পেলাই মানুহ মৰিব লাগিব নেকি তেতিয়াহে আমাক ৰাস্তাটো বনাই দিব নেকি আজি আমাৰ গাঁওখনত কিমান অসুবিধা হৈছে আজি গাড়ীত উঠিবলৈ মানুহে ৰখি থাকিব ধূলি আজি অকণমান ধূলি নাই এনেই আপুনি ইয়াত ধূলি পাই ৰখি থাকিব নোৱাৰে ডেইলি একোটা এক্সিডেণ্ট হয় ডেইলি এটা এক্সিডেণ্ট হয় ইমান প্ৰশাসনক আমি আগৰ পৰা জনাই আছোঁ নাই কোনো কাণ সাৰ নাইকিয়া মুঠতে ইয়াত এইটো ৰাস্তাই মন্ত্ৰী MLA ইলেকশ্যনত আমি কত বিয়াগুম মন্ত্ৰী MLA চিফ মিনিষ্টাৰ পৰ্যন্ত গৈ আছে তেখেতসকলে এই ৰাস্তাটো আমাৰ দেখা নাই নেকি ইয়াত মানুহ মৰিব লাগিব এক্সিডেণ্ট হৈ পেলাই তেতিয়া ৰাস্তা আমাক ঠিক কৰিব তেওঁলোকে গতিকে আমাৰ এটাই আহ্বান অতি সোনকালে আমিতো ভাবিছোঁ আজি ৰাস্তা খুলি নিদিম কিন্তু এটা আমি ৰাস্তা খুলি দিম কিন্তু আমাক অতি সোনকালে আমাক এই ৰাস্তাটো অহা কালিৰ ভিতৰত কাম কৰি আমাক ৰাস্তা ক্লিয়াৰ কৰি দিব লাগিব নহ'লে অন্যথা ইয়াৰ পিছত আমি দিনজোৰা কাৰ্যসূচীৰে আমাৰ গোটেই এই অঞ্চল যিমান ৰাইজ আছে চব আহি আমি ৰাস্তাৰ ওচৰত বহি যাম তেতিয়া কিন্তু প্ৰশাসনে আমাক ইয়াৰ পৰা উঠাব নোৱাৰিব আমি আজি কৈ দিলোঁ হয়নে ৰাইজ চব একমত হয়নে নহয় গতিকে আজি শেষ আমি ইয়াত একত্ৰিত হৈছোঁ মাছ বাঘমৰা গাঁৱৰ সমূহ ৰাইজ আইসকল তথা যুৱক যুৱতী সকলো আমি ইয়াত একত্ৰিত হৈছোঁ কাৰণ এটাই হৈছে আমাৰ এই বাইপাছটো আজি 2 বছৰ হৈ গ'ল কোনো ধৰণৰ 4 লেনযুক্ত মানুহে মেৰামতি কৰা নাইকিয়া ইয়াত আমাৰ বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈছে চাইকেল এক্সিডেণ্ট হৈছে মটৰ চাইকেল এক্সিডেণ্ট হৈছে তাৰ উপৰি ল'ৰা ছোৱালী স্কুলত শংকৰদেৱ স্কুল আছে সেইফালে স্কুললৈ নিব নোৱাৰে আমি বজাৰ কৰি আহি পেলাই আমি বেগটো লৈ পেলাই ইয়াৰ পৰা নামি আহিব নোৱাৰোঁ আমাক প্ৰশাসনৰ মানুহ ইয়াত থাকে আমাক ধৰি পেলাই পাৰ কৰি দিয়ে আমি বয়সস্থ মানুহ আমাক পাৰ কৰি দিয়ে হাতত ধৰি পাৰ কৰি দিয়ে গতিকে ইমান দিনা আমাৰ এইফালেদি ইলেকশ্যন হৈ গৈছে এতিয়াতো ইয়াত আমাৰ মিনিষ্টাৰ বিশ্বনাথৰ পৰা গোলাম ৰছুলৰ ৰিপৰ্ট K News 7